Hello students, my name is Moitri আৰু আজি আমি পঢ়িম periodic table এনেকুৱা এটা এলিমেন্টৰ বিষয়ে যিটো atomic number কিমান আছিলে 6 আৰু জুনে কি বনাব পাৰে ডায়মন্ড হীৰা সকলোৰে প্ৰিয় নহয়নে তাৰোপৰি কি আমি আমাৰ লাইফত ইউজ কৰি থকা বিভিন্ন ধৰণৰ বস্তু যেনেকৈ তোমালকে ইউজ কৰি থকা পেন্সিল ডাল যে লিখি থকা হেডালত থকা গ্ৰেফাইট খিনি তাৰ পিছত কোল ঠিক আছে এঙাৰ কি হয় কাৰ্বনৰ কিছুমান বহুৰূপ ঠিক আছে সো আমি আজি কিহৰ কথা পঢ়িম কাৰ্বনৰ কথা ঠিক আছে এতিয়া সেই তোমালোকৰ এটা চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 4 তাত থকা কাৰ্বন আৰু তাৰ যৌগৰ চেপ্টাৰটোত কিছুমান টাৰ্মছ আছে যিখিনি যদি আমি ভালকে জানো বা বুজি পাও তেতিয়া চেপ্টাৰটোৰ পৰা কোৱেশ্চন থাকিলে আমি ভালকে কৰিব পাৰিম ঠিক আছে আমাৰ কাৰণে বহুত হেল্পফুল হয় সো আজি আমি সেই টাৰ্মছখিনি বিষয়ে পঢ়িম হ'ব সো প্ৰথমতে আছে কোভেলেন্ট বন্ড বা সহযোজী বান্ধনী কাৰ্বনৰ বহিৰ্তম কক্ষত 4টা ইলেক্ট্ৰন থাকে সেই 4টা ইলেক্ট্ৰন কাৰ্বনে বেলেগক দিবও নিবিচাৰে আৰু বেলেগৰ পৰা ইলেক্ট্ৰন লবৰ বাবে সিহঁতৰ ইমানখিনি এনাৰ্জিও নাথাকে সো কি কৰিব বেলেগৰ লগত যেতিয়া বান্ধনী সৃষ্টি কৰিব তেতিয়া তাৰ বহিৰ্তম কক্ষত থকা 4টা ইলেক্ট্ৰন বেলেগৰ লগত শেয়াৰ কৰে ঠিক আছে সিহঁতৰ লগত সহযোজী বান্ধনী গঠন কৰে সহযোজী বান্ধনী মানে কি এই যে ইলেক্ট্ৰন কিটা যে শেয়াৰ কৰিছে গম পাইছে নে ইটোৱে হিটোৰ লগত ভাগ বতৰা কৰিছে সেই ভাগ বতৰা কৰি যিডাল বন্ধনী সৃষ্টি কৰিব যিডাল বন্ড ফৰ্ম কৰিব সেইটোৱে হৈছে সহযোজী বান্ধনী দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা সৃষ্টি হোৱা বান্ধনীক সহযোজী বান্ধনী বুলি কোৱা হয় নেক্সট টাৰ্ম আছে কেটিনেশন কাৰ্বনে নিজক বহুত ভাল পায় আমি সবে ভাল পাব লাগে হয় নে নিজক কাৰ্বনে নিজক বহুত ভাল পায় কাৰণ কেলে কাৰ্বনে নিজৰ লগতে বান্ধনী সৃষ্টি কৰিব পাৰে ঠিক আছে নিজৰ লগতে বন্ধনী সৃষ্টি কৰে বন্ড ফৰ্ম কৰে আৰু বিভিন্ন ধৰণৰ কম্পাউণ্ড ফৰ্ম কৰিব পাৰে আৰু সেই ধৰ্মটোকে কি বুলি কোৱা হয় কেটিনেশন ধৰ্ম বুলি কোৱা হয় ঠিক আছে কাৰ্বন পৰমাণুৱে আন কাৰ্বন পৰমাণুৰ সৈতে বান্ধনী সৃষ্টি কৰি দীঘল শৃংখল আঙুঠি বা শাখা গঠন কৰিব পৰা ধৰ্মটোক কেটিনেশন ধৰ্ম বুলি কোৱা হয় নেক্সট আছে ফাংচনেল গ্ৰুপ বা কাৰ্যকৰী মূলক অফ কোৰ্স তোমালোকে যদি মোৰ ক্লাস আগতে চাইছা তেতিয়া মই ফাংচনেল গ্ৰুপৰ ওপৰত বহুত ধুনিয়াকৈ বুজাই থোৱা আছে আমি কেটা ফাংচনেল গ্ৰুপ পাইছিলো এলকহল হয়নে হেতু নহয় ইয়াত কি হয় এলকহল OH হয়নে তাৰ পিছত এলডিহাইড CHO কিটোন C ডাবল বন্ড আছিলে তাৰ পিছত কাৰ্বক্সিলিক এসিড COOH মনত পৰিছে নে হে কাৰ্বক্সিলিক এসিড যিয়ে কি কৰিব পাৰে কোনো যৌগৰ বিশেষ ৰাসায়নিক ধৰ্ম নিৰ্ধাৰণ কৰে আৰু বা পৰমাণুৰ গোটক কোনো আকৌ কৈছো কাৰ্যকৰী মূলক মানে কি হৈ গল এতিয়া কোনো যৌগৰ বিশেষ ৰাসায়নিক ধৰ্ম নিৰ্ধাৰণ কৰা পৰমাণু গোটক কি বুলি কোৱা হয় কাৰ্যকৰী মূলক বা ফাংচনেল গ্ৰুপ বুলি কোৱা হয় কেটা আছিল আমি মনত থাকিলে তোমালোকে বৰ্তমান সময় পঢ়িবলগীয়াকে এলডিহাইড এলকহল কাৰ্বক্সিলিক এসিড এণ্ড কিটোন হৈ গল সো নেক্সট আছে আমাৰ টাৰ্ম হোমোলোগাছ সিৰিজ বা হোমোগনীয় শ্ৰেণী একে কাৰ্যকৰী মূলক থকা বা একে ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰা কাৰ্বন যৌগৰ এক শ্ৰেণী যিটো শ্ৰেণীত কি থাকিব একে কাৰ্যকৰী মূলক থাকিব যদিহে গোটেই সিৰিজটোত অকল কাৰ্বক্সিলিক এসিড আছে বা গোটেই সিৰিজটো যদি অকল এলকহল আছে বা গোটেই সিৰিজটোত যদি কি আছে অকল কিটোন বা এলডিহাইড আছে বা তাত যদি প্ৰতিটো সদস্যৰ মাজত প্ৰথমটো মূল কম্পাউণ্ড আৰু সেকেন্ডটো কম্পাউণ্ডৰ মাজৰ যদি ডিফাৰেন্সটো CH2 হয় তেতিয়া তাক আমি কি বুলি কওঁ সমগনীয় শ্ৰেণী বা হোমোলোগাছ সিৰিজ বুলি কওঁ Saturated compound বা সংপৃক্ত যৌগ যিবোৰ কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত ঠিক আছে মাত্ৰ এডাল বন্ধনী থাকে এডাল বন্ড থাকে তেনেকুৱা ধৰণৰ যৌগবোৰক আমি কি বুলি কওঁ সংপৃক্ত যৌগ বুলি কওঁ ঠিক আছে ইয়াৰ পিছত আছে আনসেচুৰেটেড কম্পাউণ্ড আনসেচুৰেটেড বা অসংপৃক্ত যৌগ কাক বুলি কোৱা হয় যিবোৰ কাৰ্বন যৌগত কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী থাকিব সেইবোৰ ৰক অসংপৃক্ত যৌগ বুলি কোৱা হয় ইয়াক আমি কি বুলি কওঁ সংপৃক্ত যৌগত এলকেন বুলি কৈছিলো মিথেন ইথেন প্ৰপেন বিউটেন হয়নে সো অন আৰু অসংপৃক্ত যৌগ কি যিবোৰৰ মাজত দ্বি বান্ধনী ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিব ঠিক আছে দুইটাকে আমি কি বুলি কওঁ অসংপৃক্ত যৌগ বুলি কওঁ যেনেকে এলকাইন হয়নে তাৰ পিছত মিথাইনটো নহয় যেনেকে এলকাইন বিউটেনটো কি হৈ গল সংপৃক্ত বিউটিন
হেতু হৈ গল অসংপিত্র বিউটাইন হেতু কি হৈ গল অসংপিত্র বুজি পাইছা ডিফারেন্সটো এতিয়া তোমালোকে মোক কমেন্ট কৰিবা সংপিত্র যৌগ আৰু অসংপিত্র যৌগক জ্বলালে আমি কেনেকুৱা ধৰণৰ ফ্লেম পাও ঠিক আছে তো নেক্সট আহিলে কম্বানশন বা দহন of course শব্দটো শুনি আমি সকলোৱে আইডিয়া কৰিব পাৰিছো যে এটো কি আছিল হয়নে অক্সিজেনৰ উপস্থিতিত কোনো পদাৰ্থ জ্বলি কাৰ্বন ডাই অক্সাইড পানী তাপ আৰু পোহৰ উৎপন্ন কৰা প্ৰক্ৰিয়াটোক দহন বুলি কোৱা হয় ইজি নেক্সট টাইম আছে অক্সিডেশন অক্সিডেশন আমি ফাৰ্স্ট চেপ্টাৰটোত সম্পূৰ্ণ ধুনিয়াকে পঢ়ি আহিছিলো কি আছিল কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হোৱা বা হাইড্ৰোজেন আতৰ হোৱা প্ৰক্ৰিয়াটোকে জাৰণ বুলি কোৱা হয় অক্সিডেশন বুলি কোৱা হয় হয়নে জাৰণ অক্সিডেশন অক্সি এডিশন এনেকে মনত ৰাখিবা অক্সিজেন কি হৈছে যোগ হৈছে বা হাইড্ৰোজেন গেছ কি হৈছে লুজ কৰিছে আতৰি গৈছে সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অক্সিডেশন বা জাৰণ এডিশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া অফ কোর্স কিবা এটাটো সংযোজন হ'ব যিবোৰ বিক্ৰিয়াত কোনো অসংপিত্র যৌগৰ লগত পৰমাণু যোগ হৈ তাক সংপিত্র যৌগলৈ ৰূপান্তৰিত কৰা হয় বুজি পাইছা অসংপিত্র যৌগ আছিল তাৰ লগত আমি কিছুমান পৰমাণু যোগ কৰিছো আৰু পৰমাণু যোগ কৰি আমি কি কৰিছো ধৰি লও হাইড্ৰোজেন যোগ কৰিছো এটা আনসেচুৰেটেড কম্পাউণ্ডৰ লগত কি ফৰ্ম কৰিছো এটা স্যাচুৰেটেড কম্পাউণ্ড এটা সংপিত্র যৌগ গঠন কৰিছো আৰু তাক কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া নেক্সট আহিলে সাবস্টিটিউশন ৰিঅ্যাকশন প্ৰতিস্থাপন বিক্ৰিয়া মেথডটো পঢ়িয়ে থাকা এডিশন ৰিঅ্যাকশন সাবস্টিটিউশন ৰিঅ্যাকশন এডিশন ইকুয়েশন তাৰ পিছত কি আছিল সাবস্টিটিউশন এbuto মেথড পঢ়ি থাকা কি আছিল যিবোৰ বিক্ৰিয়াত এটা পৰমাণু বা গোটক আন এটা পৰমাণু বা গোটেৰে প্ৰতিস্থাপন কৰা হয় তাকে প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় এলোট্ৰপস অফ কাৰ্বন অলৰেডি মই যে তোমালোকক স্টাৰ্ট কৰোতে যে কৈছিলো কাৰ্বনৰ কিছুমান ৰূপ আমি পাও যেনেকে ডায়মন্ড কেনেকে বনে মইতো অলৰেডি শৰ্টকাট কৈ থোৱা আছে যদি কাৰ্বন ডায়মন্ড বনাব মন আছে চাই লব পাৰিবা নেক্সট আকৌ ধৰিবা গ্ৰেফাইট হক কোল হক হয়নে হেবুৰক কি বুলি কোৱা হয় কাৰ্বনৰ বহুৰূপ বুলি কোৱা হয় একেটা মৌল কাৰ্বনৰ ভিন্ন ভৌতিক ধৰ্ম থকা বিভিন্ন ৰূপবোৰক বহুৰূপ বুলি কোৱা হয় এতিয়া চোৱা ডায়মন্ড কিমান হাৰ্ড বস্তু হয়নে কিন্তু একে কাৰ্বন এঙাৰ টুকুৰা কিমান আমি সোনকালে ভাঙি দিব পাৰো আমি ডায়মন্ড টুকুৰা ভাঙিব পাৰিম জানো কাৰ্বনে হয় কিন্তু কি হয় কিহতৰ যিবোৰ ভৌতিক ধৰ্ম বা কিছুমান যিবোৰ হিহঁতৰ ধৰ্ম থাকিব সেই ধৰ্মবোৰ কিন্তু বহুত বেলেগ হয় এটা স্ট্ৰাকচাৰ বহুত বেলেগ বুজি পাইছা নেক্সট আহিলে আমি এটা শব্দ পাইছিলো সাবুন সেপনিফিকেশন মনত আছে নে সাবুন হল ফেটি এসিডৰ সোডিয়াম বা পটাছিয়াম লবণ যি কোমল পানীত সাফাইৰ বাবে ব্যৱহাৰ কৰা হয় সকলোৱে জানো হয় নাই এনি টাইমে ইউজ কৰি থাকো মেমে কিয় ক'ব লাগে নেক্সট আহিলে ডিটাৰজেন্ট বা অপমাৰ্জক হল সালফনিক এসিডৰ সোডিয়াম লবণ যি কঠিন আৰু কোমল দুই প্ৰকাৰৰ পানীত ব্যৱহাৰ কৰা হয় এইটো কি হয় ইয়াৰ পৰা এমসিকিউ এটা হলো মই প্ৰায় এক্সামত দেখা পাওঁ মনত থাকিব সবৰে নেক্সট আহিলে হাইড্ৰোকাৰ্বন কি হয় হাইড্ৰোজেন প্লাস কাৰ্বন একো টান নহয় কেৱল কাৰ্বন আৰু হাইড্ৰোজেনৰ পৰমাণুৰে গঠিত যৌগকে হাইড্ৰোকাৰ্বন বুলি কোৱা হয় নেক্সট আহিলে আইসোমেৰিজম সমযোগিতা তাৰ মানে কি হয় যিবোৰ যৌগৰ আণবিক সংকেত একে কিন্তু গঠন ভিন্ন হয় তাকে কি বুলি কোৱা হয় সমযোগিতা বুলি কোৱা হয় আইসোমেৰিজম তোমালোকে যেতিয়া আপাৰ ক্লাছত যাবা বহুত বেছি ভালকে তোমালোকে টেফটত পঢ়িবলৈ পাবা তোমালোকক এতিয়া জাস্ট ডেফিনিশনটো জানি থলে হৈ যাব সো এইগিটাই আছিল মেইনলি এই চেপ্টাৰটো জানিবলগীয়া কিছুমান ইম্পৰ্টেন্ট টাৰ্মস যদি এইগিটা জানা ভালকে বুজি পোৱা এই চেপ্টাৰটোৰ আৰু বহুত বেছি টেনশন লৈ থাকিবলগীয়া কথা নাই ঠিক আছে সো আজিলে বাই বাই